মোবাইল লৈ কলৈ যাওঁ হা কলৈ যাওঁ মোবাইলটো লৈ মোবাইল দে মোবাইল লৈ যায় ক'ত যাও ইমান সোনকালে ছাৰে সোনকালে মাতিছে নোটছ দিব বোলে আজি টিউচনৰ পৰা আহোঁতে ৰঙা লিপষ্টিকত তোমাক বিৰাট ধুনীয়া দেখিছিল আপুনি দেখিছিল কোনখিনিত তিনিআলিৰ গছজোপাৰ তলত অহাকালিও ৰৈ থাকিম তোমালৈ আৰু যদি মন কৰা এবাৰ ৰৈ দিবাচোন তোমাৰ হাঁহিটো এবাৰ ওচৰৰ পৰা চাম আহোঁতে ৰখিব নোৱাৰিম এন্ধাৰ হৈ যায় তেনেহ'লে যাওঁতে তুমি সোনকালে আহিবা মই তোমালৈ দিনটো ৰৈ থাকিম দিনটো ৰৈ থাকিব নালাগে মই ৩টা মানতে ওলাম বাবা এতিয়া খেলাৰ সময় নহয় তই বোলে মেট্ৰিক দিবি ইমান টাইম পঢ়ি থাকিব পাৰি নেকি খেলি তই আজি ৰবিবাৰ হে অলপ খেলক দিয়া সব আপোনাৰ কাৰণেই হৈছে খেলক দিয়া তুমি কি জানিবা তুমি খেলি পাইছা জানো পঢ়িব লাগে খালি খেলা খেলা আৰু খেলা কাম নাই যত সব ইমান দেৰি কৰিলি যে মই লুকা লুকা পেটখন লুকুৱা বলটো দলিয়া হ'ব হ'ব দে বল 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 এই চা আজি কিন্তু আমাৰ লাষ্ট চান্স হা এতিয়া আমাৰ তাত ভিডিঅ' আছে অহাকালিৰ পৰা আমাৰ এক্সাম আজি যদি একো কৰিব নোৱাৰ তাৰপিছতকে একো লাভ নহ'ব আজি আন্ধাৰ হোৱাৰ লগে লগে উৰ্মিলা বৌ ঘৰত গৈ সোমাই দিম মোৰ যে বিশ্বাসেই হোৱা নাই জাননে আজি আমাৰ ভাৰ্জিনিটি ব্ৰেক হ'ব চব চাফা কৰি দিম ৰচোন ফাৰ্মাচীত কি বুলি ক'ব আমাৰ যে কণ্ট্ৰল খুৰাই যে এনে নিৰোধ বুলি ক'ম চৰ এটা দি দিলে এই নিৰুতটো চৰকাৰীকেইটাকে কয় আমাৰতো বেলেগ কি কান্দাম হেৰি কৰোঁ কি হয় দেখা যাব বাৰু আৰু যদি কিবা কাৰণত একো যদি নহয় আমি এটা কাম কৰিম হোমেশ্বৰকে কৈ দিম নেকি হোমেশ্বৰক নহয় কি কথা কৈ হোমেশ্বৰক ক'লে সি আমাতকে আগতে হিন্দী দিব আপুনি দীপ্তালয়া মেমৰ বয়ফ্ৰেণ্ড নহয় জানো তোমাৰ আটাইতকৈ প্ৰিয় কাণফুলি কোনযোৰ মই পিন্ধি থকা যোৰ নহয় এইযোৰ ধুনীয়া মানে মোৰ যোৰতকৈ ধুনীয়া লোৱা ধুনীয়া বস্তুবোৰ নিজৰ কৰি ৰাখিব লাগে কিন্তু মই আগৰ যোৰ নেপেলাওঁ পুৰণা বস্তুবোৰ মোৰ বহুত মৰমৰ একো নাই লাহে লাহে তুমি পুৰণা বস্তুবোৰ পাহৰি যাবা
আৰু চোৱা তোমাৰ কাণফুলিযোৰত মামৰে ধৰিছে। মোৰ নাম পিংকু, আৰু তুমি যদি অনুমতি দিয়া তোমাৰ সৈতে ফটো এখন উঠিব পাৰোঁ নেকি? মানে কি জানা, ফুল ফুলি থকাৰ সময়খিনি আৰু ডাৱৰে ঢাকি ধৰি থকা জোনটোক, এই সময়ছোৱাক আমি ধৰি ৰাখিব লাগে। মোৰ মান সন্মান চব শেষ কৰিলি তই। তোৰ কথা একো শুনিবলৈ নাই। মই কি শুনিছো গাঁৱৰ মানুহৰ পৰা। তাহলে বল। ওলাই যা মোৰ ঘৰৰ পৰা। ওলাই যা বুলি কৈছো না, ওলাই যা। মোৰ কপাল বেয়া। বল ওলাই যা মোৰ বল ঘৰৰ পৰা এতিয়াই। একো বুজিবলৈ আৰু বাকী নাই। ওলাই যা তই। ওলাবি নে তই? ওলাই যা। আমি আমাৰ একো নহয়। ওলাই যা। ওলাই যা বুলি কৈছো, ওলাই যা। তই মোৰ মান সন্মান চব শেষ কৰি দিলি। আমাৰ আজি লাষ্ট চান্স। তোক মই দিলো এতিয়াও মোবাইলটো। ববুল দাই ওলাই যা বুলি ভিডিঅ'ৰ কৈছো কথা না, ওলাই গমেই যা পোৱা এতিয়াই। আমাৰ অস্ত্ৰ কি? ভিডিঅ'টো তোৰ কথা গাঁৱৰ মানুহে কি সেইটোৱে। কৈছে মই জানো। চা, অহাকালিলৈ যদি ববুল দাই ভিডিঅ'ৰ কথা গম পাই যায়, কি বুজিব লাগে? আমাৰ একো কাম নহ'ব। শুন, অলপ পিছত মিছা কথা আশা কৰি কথা ববুল ক'বলৈ দাই ঘৰৰ পৰা ওলাই যাব। তাৰপিছত আমি ভিডিঅ'ত সোমাই দিম নেকি? তই মোৰ মান সন্মান চব শেষ কৰিলি। যদি আমি নাপাওঁ নহয়, বুবুলদাক ভিডিঅ'টোৰ কথা কৈ দিম। আৰু তেতিয়া ভয় খাব। ইমানখিনি কথা শুনাৰ পাছতো তোৰ কথা বুজিব লাগে। ইমান ভাল পাইছিলো তোক, কি দিয়া নাছিলো তোক মই। তাৰ পাছত তই মোৰ লগত এনেকুৱা কৰিলি। কিমান বিশ্বাসত মই তোক ঘৰত এৰি থৈ যাওঁচা কৰিলো। আৰু তই এইবোৰ কৰি ফুৰিছ। আজি মই গাঁৱত ওলাব নোৱাৰো তোৰ কাৰণে। নোৱাৰিছো আৰু মই এনেকৈ থাকিবলৈ। মই আগফালেদি যাম। পিছফালেদি সোমাই যাওঁ। পিছফালেদি সোমাই গৈ এতিয়াতো অকলে আছে ন, আমি সেইফালে সোমাই যাওঁ। কিন্তু মই আগৰযোৰ নেপেলাওঁ। পুৰণা বস্তুবোৰ মোৰ বহুত মৰমৰ। এদিন নিজেই নিপিন্ধা হ'বা। এয়া চোৱা, মামৰে ধৰিছে। মোৰ নাম পিংকু। যদি তোমাৰ অনুমতি পাওঁ, তোমাৰ লগত ফটো এখন উঠো দিয়া। মানে জোন আৰু ধুনীয়া ফুলক ওচৰৰ পৰা পালে মুহূৰ্তবোৰ সাঁচি থ'ব লাগে। অহা কালিৰ পৰীক্ষাৰ বাবে শুভেচ্ছা। মই জানো ৰূপ, এইটো তুমি। অহাকালি পৰীক্ষা আছে, ভালকৈ দিবা। আমাৰ হাতত ভিডিঅ' আছে।
আমিও কৈ দিম চবকে। জয়ন্ত তাৰ লগত ভিডিঅ' আছে আমাৰ। কৰ। Yeah, baby, I miss you too, honey. I know, right? This is the longest we've been apart. Yeah.
আমি কি কৰিলো ৰণবা কিয় পৰিলো বে ইয়াৰ ফাটত ভাল শুনা নহয় মোবাইলটো অহাৰ পিছত আমি কি কৰি আছিলো চা মোৰ ফালে চাই দিয়াৰ লগে লগে মাৰ মুখখনলৈ মনত পৰি গৈছিল এই আমি যাওঁ বল আমি চুৰি কৰি আহোঁ বল চানো তই যে কৈছিলি আমি একো বেয়া কাম কৰা নাই আমি চুৰ কৰা নাই আমাক মানুহবোৰে কিয় বেয়া পায় বুলি আমি এতিয়া যিটো কাম কৰিছো তাৰ কাৰণে চাগে আমাক এতিয়া শিৱভাৱে কেতিয়াও ভাল নাপায় পাব বল পাব আমি কাণত ধৰি আঁতুকাৰি সেৱা কৰিম তাৰপিছত আৰু এইবিলাক কাম কেতিয়াও নকৰোঁ বুলি কওঁ বল আমি আঁঠুকাই আমি আঁঠুকাই দিম আমি ভগৱানৰ শপত কৈছো মই এইকাৰণে আপোনাক ফোন কৰিছো ভগৱানৰ শপত খাইছো হা চালা গোটেই দুনিয়াৰ লগত তই খুবি নটিগিৰি কৰি ফুৰিবি আৰু এতিয়া যেতিয়া পেটত বাচ্চা এটা হৈছে মোৰ নাম ল'ব আহিছ হা নাই খোৱা মই কাৰো লগত মই আপোনাৰ লগত আৰু জয়ন্ত মোক দম দি জবৰদস্তি কৰিছিল বাকী চবে মোৰ লগত কথা পাতিব বাকী চবে কথা পাতিব আহিছিলে তেতিয়াহ'লে জয়ন্ত নাম কিয় নললি হা তই মোৰ নাম যে ললি কণ্ডম লৈছিলে হা জয়ন্তই কণ্ডম লৈছিলে কণ্ডম ফাটিব নোৱাৰে হা কণ্ডম নাফাটে এতিয়া তোৰ গিৰিয়েৰতো আহিছে তোৰ গিৰিয়েৰতো অহক কাৰণে মোকে গিৰিয়েৰটো অহা কাৰণে তই এতিয়া মোৰ নাম তলৈ তই এতিয়া বদনাম কৰিব আহিছ মোক বদনাম কৰিবি মোক শেষ কৰিব আহিছ তোক মই আজি দি আছো মই কোন হয় তোক মই আজি দেখাই আছো বহুত মজা ললি তেতিয়া এইটো মজা লত তই শিক্ষা পাব লাগিব আচল মজা এতিয়া পাবি তোক মই আজি হাত খুলি কৈছো মই তোক বাৰে বাৰে কৈছো নে নাই মই নাই কোৱা মিছা নাই কোৱা মই তোক মিছা কোৱা নাই বুবুলক মিছা কোৱা নাই মই নিজকো মিছা কোৱা নাই নাই কোৱা মই মিছা নাই কোৱা মই মিছা নিজকো কোৱা নাই তোকো কোৱা নাই মই কাকো মিছা কোৱা নাই
আমি প্ৰায়শ্চিত্ত কৰিব বিচাৰোঁ। প্ৰায়শ্চিত্ত কৰিম। এইবিলাক চব মোৰ ভুল। আপোনাৰ একো নহয়, চিন্তা নকৰিব। আপোনাক আমি একো হ'বলৈ নিদিওঁ। সকলো কাহিনী আধৰুৱা কৰি থৈ তিনি অধম জেইল আহি পালে। ইয়াৰ পৰা মেট্ৰিক পৰীক্ষা দি পাছো কৰিলে। এতিয়া হেনো সিহঁতে কলেজত নামভৰ্তি কৰিব। খুড়া মোবাইল নাচাব, মোবাইল বেয়া বস্তু। মাইনা নাপায় আহা। পিছে আপুনি কোন, সংগীতা নে দীপ্তালয়া মেম? মই উৰ্মিলা। উৰ্মিলা মানে বৌ? আপুনি সঁচাকৈ ধুনীয়া। আপুনি কোন? ময়ো এটা অধম। মোৰো এটা কাহিনী আছে মোবাইলৰ। মোৰে সিমোৰে নেদেখি কোন আছে মাততে চিনাকি মাত। আঙুলিৰ টিপাতে পৃথিৱী ঘূৰিছে, সময়ে সলালে যে পাক। কানে কানে হাতে হাতে আজিকালি কিনো অভিলাষ। দূৰে দূৰে নে কাষে কাষে এতিয়া নাই তফাত।
আজিকালি কিনো অভিলা দূৰে